हेलो स्टूडेंट्स तुम्हालोকক पुনৰ এবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল এক্সাম টপাৰ্স একাডেমিলৈ। আজি তোমালোকলৈ লৈ আহিছো ক্লাস 12 কেমিষ্ট্ৰি সলিউশন চেপ্টাৰ 2 6 লেকচাৰটো। আমি আগৰ লেকচাৰটোত কি কভাৰ কৰিছিলো? আমি আগৰ লেকচাৰটোত কলিগেটিভ প্ৰপাৰ্টি ষ্টাৰ্ট কৰিছিলো আৰু আমি ৰিলেটিভ লোৰিং ইন ভেপাৰ প্ৰেছাৰ লেকচাৰ 3 তে কমপ্লিট কৰি আহিছিলো আৰু আমি লাষ্ট লেকচাৰত কি কৰিছিলো এলিভেশন ইন বইলিং পইণ্টৰ বিষয়ে ভালকৈ পঢ়িছিলো আৰু তাৰ এটা এক্সাম্পল সলভ কৰিছিলো। ঠিক আছে, আৰু আজি আমি তেনেকৈ কৰিম। আমি আজি ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট যিটো আমাৰ থাৰ্ড কলিগেটিভ প্ৰপাৰ্টি সেইটোৰ বিষয়ে ষ্টাডি কৰিম আৰু কি ইম্পৰ্টেণ্ট বস্তু আমি সেইখিনি গোটেইখিনি পঢ়িম আৰু এটা এক্সাম্পল ভাল এটা এক্সাম্পল কিতাপতে থকা আমি সলভ কৰিম। ঠিক আছে, তো ষ্টাৰ্ট কৰোঁ তেনে। এইটো আমাৰ থাৰ্ড কলিগেটিভ প্ৰপাৰ্টি। মই কি কৈছিলোঁ? ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট। ঠিক আছে, ডিপ্ৰেশ্যন মানে কি? ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট। ঠিক আছে, এতিয়া কি হ'ল, আমি যেতিয়া এটা পিয়ৰ লিকুইড আমি সলভেন্ট হিচাপে ল'লোঁ আৰু কি কৰিলোঁ এটা নন ভলেটাইল সলিউট আমি কি কৰিলোঁ এড কৰিলোঁ। কিহত? আমি সলভেন্টত সলিউট এড কৰিলোঁ। ঠিক আছে, আমি কি পাই গ'লোঁ? এটা মিক্সচাৰ পাই গ'লোঁ। ঠিক আছে, এতিয়া আমি দেখিছিলোঁ যে মিক্সচাৰটোৰ ভেপাৰ প্ৰেছাৰটো কি হৈছিলে? মিক্সচাৰটোৰ ভেপাৰ প্ৰেছাৰটো এই পিয়ৰ লিকুইড যিটো আমি লৈছিলোঁ পিয়ৰ সলভেন্ট তাৰ ভেপাৰ প্ৰেছাৰতকৈ আমি সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰটো কম পাইছিলোঁ। কিয় কম পাইছিলোঁ? কাৰণ আমি লিকুইড এড দেখিছিলোঁ যে লিকুইড এয়াৰ ছাৰ্ফেচত থকা মলিকুলখিনি গোটেইখিনি লিকুইড এয়াৰ আছিল আৰু সেই গোটেই মলিকুলখিনিয়ে কি কৰিছিলে? ইভাপৰেশ্যনত আমাক ভেপাৰ দি আছিলে, ইভাপৰেশ্যন হৈ ভেপাৰ দি আছিলে আৰু আমি ভেপাৰ বেছিকৈ পাই আছিলোঁ। ঠিক আছে, কিন্তু আমি যেতিয়া চালোঁ আমি ক'ত চালোঁ? আমি সলিউশ্যনটোত চালোঁ। সলিউশ্যনটোত দেখিলোঁ যে সলিউশ্যনটোৰ যিটো ছাৰ্ফেচ মলিকুল ছাৰ্ফেচখন আছিল তাত ছাৰ্ফেচ বিৰ মলিকুল আৰু এয়াৰ মলিকুল দুইটা আছিল, কিন্তু বিৰ মলিকুলখিনি যিহেতু নন ভলেটাইল সেইখিনি কি হয়? ইভাপৰেট নহয়। আৰু অকল কোনখিনি ইভাপৰেট হৈছিল? যিখিনি আছিল সলভেণ্টৰ মলিকুল, যিখিনি লিকুইড এয়াৰ মলিকুল আছিল। ঠিক আছে, আৰু তেনে কি হৈছিলে? ছাৰ্ফেচত লিকুইড এয়াৰ মলিকুল পিয়ৰ লিকুইডতকৈ কমি গৈছিলে, তো কমকৈ ভেপাৰ বনিছিলে, তো আমি কি পাইছিলোঁ? ভেপাৰ প্ৰেছাৰটো কমকৈ পাইছিলোঁ। ঠিক আছে, আমি কি কৰিছিলোঁ? প্ৰথমে এটা লিকুইড এয়াৰ লৈছিলোঁ। ঠিক আছে, লিকুইড এয়াৰ লৈছিলোঁ। লিকুইড এয়াৰ ছাৰ্ফেচখনৰ গোটেই লিকুইড এয়াৰ মলিকুলছে আছিলে, অকল লিকুইড এয়াৰ মলিকুলছ আছে। তো এইখিনি গোটেইখিনি ভেপাৰ বনি কি দিছিলে? আমাক এটা ভেপাৰ প্ৰেছাৰ দিছিলে, আমি যিটো পিনতে গৈ আছিলোঁ। ঠিক আছে, এইটো আমাৰ সলভেণ্ট আৰু এইটো লিকুইড আমাৰ কি? লিকুইড এয়াৰ। ঠিক আছে, এতিয়া আমি কি কৰিলোঁ? আমি এটা সলিউট ল'লোঁ বি। ঠিক আছে, সলিউট। ঠিক আছে, এইটো কি আছিলে? নন ভলেটাইল যিটো মানে কি ভেপাৰ বনোৱাৰ টেণ্ডেঞ্চি নাথাকে। ঠিক আছে, যি মানে কি ভেপাৰ ইভাপৰেট হ'বলৈ নিবিচাৰে। ঠিক আছে, আমি কি পালোঁ? আমি এটা সলিউশ্যন পালোঁ। ঠিক আছে, সলিউশ্যনটোত দেখিলোঁ যে সলিউশ্যনটোৰ ছাৰ্ফেচ মলিকুলছখিনি যিখিনি পালোঁ সেইখিনিত অকল এয়াৰ ছাৰ্ফেচ মলিকুল নাই। আমি মাজে মাজে এতিয়া কাৰ মলিকুল পাই আছোঁ? আমি ছাৰ্ফেচটোত এ আৰু বিৰ দুয়োটাৰ মলিকুলছখিনি পাই আছোঁ। আমি ব্লেকেৰে বিৰ মলিকুলছখিনি পাই আছোঁ। ঠিক আছে, তো এতিয়া কি হ'ব? এতিয়া অকল ইয়াৰ পৰা কোনখিনিয়ে ভেপাৰ বনাব? অকল এয়াৰ মলিকুলছখিনিয়ে ভেপাৰ বনাব আৰু ইয়াত আমি এটা প্ৰেছাৰ পাম যিটো অকল এয়াৰ কাৰণে পাম। ঠিক আছে, সেই ভেপাৰ প্ৰেছাৰটো অকল এয়াৰ কাৰণে পাম, যিটোক আমি পি অফ এ বুলি কৈ আছোঁ, পি এ বুলি কওঁ, পি অফ এ বা পি এ। ঠিক আছে, তো আমি দেখিলোঁ যে এই পিনত এইটো পি এতকৈ লেছ হৈছিলে। ঠিক আছে, বেছি আছিলে। পিনত এ ইজ গ্ৰেটাৰ দেন পি। ঠিক আছে, পিনত এ ইজ গ্ৰেটাৰ দেন পি। কিয় গ্ৰেটাৰ হৈছিলে? কিয় বেছি আছিলে? কাৰণ ইয়াত
বেছি মলিকুলছে ভেপাৰ বনাইছিলে, ইয়াত কম মলিকুলছে ভেপাৰ বনাইছে। তো ক'ত ভেপাৰ বেছিকৈ বনিব? ইয়াত ভেপাৰ বেছি বনিব। তো সেইকাৰণে আমি কি দেখিছিলোঁ? এইটো দেখিছিলোঁ P naught A is greater than PA, ঠিক আছে? তো এতিয়া আমি কালি চোৱা গ্ৰাফটো চাওঁ, ঠিক আছে? আমি কালি কিহৰ গ্ৰাফ চাইছিলোঁ? আমি ভেপাৰ প্ৰেছাৰ ভাৰ্চেছ টেম্পাৰেচাৰৰ গ্ৰাফটো চাইছিলোঁ। আমাৰ ভেপাৰ প্ৰেছাৰ, ঠিক আছে? আমি যদি এতিয়া পিয়'ৰ লিকুইড এৰ কাৰণে চাওঁ, ঠিক আছে, যিটো আমাৰ সলভেণ্ট, ঠিক আছে, এইটো আমাৰ সলভেণ্টৰ কাৰণে আমাৰ ভেপাৰ প্ৰেছাৰৰ গ্ৰাফ, ঠিক আছে? আমি সলভেণ্টৰ কাৰণে এইটো গ্ৰাফ পাইছিলোঁ আৰু ভেপাৰ প্ৰেছাৰটো কমি গৈছে PA, তো সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰৰ গ্ৰাফটো এনেকুৱা পাইছিলোঁ, ঠিক আছে? তো এতিয়া কথাটো কি হ'ল? আমি যে এই ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্টটো পাম, তাৰ আগতে আমি ফ্ৰিজিং পইণ্টৰ ডেফিনেশ্যনটো লিখিম। ফ্ৰিজিং পইণ্ট, ঠিক আছে? ফ্ৰিজিং পইণ্ট কি হয়? ইট ইজ দ্য temperature, ঠিক আছে? It is the temperature at which the vapor pressure of liquid phase, ঠিক আছে? লিকুইড ফেজৰ ভেপাৰ প্ৰেছাৰ কাৰ ইকুৱেল হৈ যায়? becomes equal to, it is the temperature at which the vapor pressure of liquid phase becomes equal to vapor pressure of solid phase, ঠিক আছে? solid phase আৰু যিটো টেম্পাৰেচাৰত solid phase ৰ ভেপাৰ প্ৰেছাৰটো আৰু কাৰ লিকুইড ফেজৰ ভেপাৰ প্ৰেছাৰটো সেম হৈ যায়। আমি যদি এতিয়া সলিড ফেজৰ সলভেণ্টটো চাওঁ, এতিয়া সলভেণ্টটোক যদি আমি সলিড কৰি দিওঁ, এই লিকুইড এটোক আমি যদি সলিডলৈ কি কৰিছোঁ? সলিড বনাইছোঁ, ঠিক আছে? লিকুইডক আমি সলিডলৈ ট্ৰান্সফাৰ কৰি আছোঁ, ঠিক আছে? মানে কি কৰিছোঁ? আমি লিকুইডটোক সলিড বনাই আছোঁ, ঠিক আছে? এইটো এটা ইকুইলিব্ৰিয়াম, ঠিক আছে? আমি এতিয়া কি পাম? ইয়াৰ কাৰণে ভেপাৰ প্ৰেছাৰৰ গ্ৰাফটো এনেকুৱা পাম, ঠিক আছে? আমি পিয়'ৰ কিটোৰ কাৰণে পিয়'ৰ আমি ফ্ৰিজ কৰি দিয়াৰ পিছত আমি হেৰিৰ কাৰণে ঠিক আছে? এইটো সলিডৰ ভেপাৰ প্ৰেছাৰ। সলিড কি? এইটো সলভেণ্ট, হয়নে? সলভেণ্টটো যেতিয়া সলিড ষ্টেটত গুচি গ'ল, তাৰ আমি কি পালোঁ? ভেপাৰ প্ৰেছাৰটো যদি চালোঁ, এনেকুৱা এডাল গ্ৰাফ পালোঁ, ঠিক আছে? এনেকুৱা গ্ৰাফ এডাল পালোঁ, ঠিক আছে? তেনে আমি যদি ডেফিনেশ্যনটো চাওঁ ফ্ৰিজিং পইণ্টৰ, কৈছে কি? ইট ইজ দ্য টেম্পাৰেচাৰ এট হুইচ, যিটো টেম্পাৰেচাৰ দ্য ভেপাৰ প্ৰেছাৰ অফ লিকুইড ফেজৰ ভেপাৰ প্ৰেছাৰ কোনডাল? এইডাল গ্ৰাফ। আৰু কৈছে যে becomes equal to vapor pressure of solid phase vapor pressure equal হৈ যায়, ঠিক আছে? It is the temperature at which the vapor pressure of liquid phase becomes equal to vapor pressure of solid phase। মানে আমি যদি চাওঁ এই গ্ৰাফডাল আহি যিটো পইণ্টত ইণ্টাৰসেক্ট কৰিব, ঠিক আছে? এই পইণ্টত ইণ্টাৰসেক্ট কৰিছে, হয় নাই? ইয়াত এই পইণ্টত কি হৈছে? এই পইণ্টত এই ভেপাৰ প্ৰেছাৰ অফ কি? এইটো কিহৰ ভেপাৰ প্ৰেছাৰ আছিলে? সলভেণ্টৰ লিকুইড ফেজৰ যিটো ভেপাৰ প্ৰেছাৰ, সেই সলভেণ্টৰ সলিড ফেজৰ ভেপাৰ প্ৰেছাৰটো ইকুৱেল হৈছে নাই? এইটো পইণ্টত, যিটো পইণ্টত ইণ্টাৰসেক্ট কৰিছে, হৈছে, হয় নাই? তো এই টেম্পাৰেচাৰটোকে আমি কি বুলি ক'ম? এই টেম্পাৰেচাৰটোকে আমি T0 F বুলি ক'ম, যিটোক আমি ফ্ৰিজিং পইণ্ট বুলি কৈ আছোঁ, ঠিক আছে? এতিয়া এডাল আছিল সলিউশ্যনৰ গ্ৰাফ, ঠিক আছে? সলিউশ্যনৰ গ্ৰাফডালক যদি আমি চাওঁ, সলিউশ্যনৰ গ্ৰাফডালে ক'ত কাটিব? এতিয়া সলিউশ্যনৰ গ্ৰাফডালেও এনেকৈ আহি
ইয়াত ইণ্টাৰসেক্ট কৰিলে এইটো পইণ্টত ঠিক আছে এইটো পইণ্টত ইণ্টাৰসেক্ট কৰিলে ইয়াক আমি কি বুলি ক'ম আমি এই টেম্পাৰেচাৰটোক কি বুলি ক'ম ফ্ৰিজিং পইণ্ট অফ কি সলিউশন ঠিক আছে ডাল সলিউশনৰ গ্ৰাফ সলিউশনৰ ভেপাৰ প্ৰেছাৰ সলভেন্টৰ ভেপাৰ প্ৰেছাৰ পিওৰ ষ্টেটত থকা সমান হৈ গ'ল ঠিক আছে তো আমি ইয়াক কি ক'ম টিএফ বুলি ক'ম ঠিক আছে এতিয়া আমি যে এই ডিফাৰেন্সটো দেখিছোঁ ডেল টিএফ এই ডেল টিএফটোকে আমি কি বুলি ক'ম এই যে ডেল টিএফটো আছে এই ডেল টিএফটোকে আমি কি বুলি ক'ম আমি ক'ম এই ডেল টিএফটোকে ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট ঠিক আছে জীৱনৰ ডিপ্ৰেশ্যন নেকি নহয় ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্টত ডিপ্ৰেশ্যন আহি গ'ল দেখিছা অকল তোমালোকে ডিপ্ৰেশ্যন নহয় ফ্ৰিজিং পইণ্টও হৈ গৈছে ঠিক আছে হ'ল ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট গৈ আছোঁ ডেল টি এফ আমি যদি এতিয়া চাওঁ কোনটো ডাঙৰ টি এফ ডাঙৰ নে টি নট এফ ডাঙৰ অবভিয়াছলি ইয়াত এটা কথা মনত ৰাখিব লাগিব টি নট এফ ইজ গ্ৰেটাৰ দেন টি এফ ঠিক আছে এইটো মনত ৰাখিলোঁ এতিয়া মই এইটো সাইড ৰাপ কৰি দিছোঁ তোমালোকে কি কৰিবা এইটো সাইডৰ নোটছ বনাই যাবা ঠিক আছে মই এইটো পোষ্ট কৰি নোট বনাই ল'বা মই কি কৰিলোঁ ৰাপ কৰি দিছোঁ ঠিক আছে এতিয়া কি কৰিলে এক্সপেৰিমেণ্ট কৰিছে সাইণ্টিষ্টবিলাকে কি কৰে খুব এক্সপেৰিমেণ্ট কৰি থাকে আৰু এক্সপেৰিমেণ্ট কৰি কৰি কি পালে যে এক্সপেৰিমেণ্টেলি কি পালে এক্সপেৰিমেণ্টেলি পালে যে এই যে ডেল টি এফটো যেটো আমি ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট বুলি কওঁ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মোলালিটি অফ দ্য সলিউশন ঠিক আছে মোলালিটি অফ দ্য সলিউশনৰ লগত কি এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল তো এতিয়া আমি এই প্ৰপৰ্চনেলিটিডাল অতৰাবলৈ কি আনিম প্ৰপৰ্চনেলিটি কনষ্টেণ্ট এটা আমি ইয়াক ডেল টি এফ ইকুৱেল টু এম কেতিয়া লিখিব পাৰিম যেতিয়া আমি ইয়াত প্ৰপৰ্চনেলিটি কনষ্টেণ্ট এটা দিম আৰু এই প্ৰপৰ্চনেলিটি কনষ্টেণ্টটোকে আমি কি কৈ আছোঁ কে এফ কৈ আছোঁ ঠিক আছে ইয়াৰ নাম কি এতিয়া কে এফটোক আমি প্ৰপৰ্চনেলিটি কনষ্টেণ্ট বুলি কৈছোঁ তেনে কি এইটো ইয়াৰ নামটো হ'ল ক্ৰায়স্কোপিক কনষ্টেণ্ট বুলি কয় ঠিক আছে আৰু আমি কি বুলি ক'ম আৰু এটা নাম আছে মোলেল ডিপ্ৰেশ্যন কনষ্টেণ্ট ঠিক আছে আমাক মোলেল ডিপ্ৰেশ্যন কনষ্টেণ্ট বুলি কওক বা ক্ৰায়স্কোপিক কনষ্টেণ্ট বুলি কওক ঠিক আছে এইটো কনষ্টেণ্ট হা তো আমি কি বুলি বুজিম কে এফৰ কথা আমাক ক'ব মানে ঠিক আছে আমি কি গম পাব লাগিব আমাক কি বুলি কৈছে বুলি আমি আমাক কুৱেশ্যনটোৱে কৈছে কে এফৰ কথা ঠিক আছে তো এতিয়া এইটো ডিপেণ্ড কাৰ ওপৰত কৰিব আমি কেবিটো নিচিনাই এইটো ঠিক আছে কেবিটো নিচিনাই এইটো কেবিটোৱে কাৰ ওপৰত ডিপেণ্ড কৰিছিলে ইভিলোস্কোপিক যিটো কনষ্টেণ্ট আছিল কালি আমি যে পঢ়িছিলোঁ তাত সেইটোৱেও কাৰ ওপৰত ডিপেণ্ড কৰিছিলে সলভেণ্টৰ নেচাৰৰ সলভেণ্টৰ ওপৰত ডিপেণ্ড কৰিছিলে তো এইটো কাৰ ওপৰত ডিপেণ্ড কৰিব ডিপেণ্ডছ অন সলভেণ্ট ঠিক আছে বেলেগ বেলেগ সলভেণ্টৰ কাৰণে কে এফৰ ভেলু বেলেগ বেলেগ পাম তো এইটো আমাক দিয়াই থাকে ঠিক আছে এতিয়া যদি আমি চাওঁ এইকেইটা মই মোহাৰি দিছোঁ তোমালোকে নোট কৰি ল'বা ঠিক আছে এতিয়া যদি আমি চাওঁ আমাক যদি কয় কি বুলি কয় যদি আমাক বৰ্ডৰ এক্সামত আহি যায় ডিফাইন কে এফ ফৰ 1 মাৰ্ক কি বুলি ক'বা আমি যদি এতিয়া মোলাৰিটিটো 1 বুলি ধৰোঁ লেট মোলাৰিটি ইকুৱেল টু 1 ঠিক আছে সলিউশনটো মোলাৰিটি 1 তেতিয়া আমি কি পাম ডেল টি এফ ইকুৱেল টু কে এফ পাম নাই পামনে নাপাম এম ইকুৱেল টু 1 তো ডেল টি এফ ইকুৱেল টু কে এফ পালোঁ হয় নাই তো এতিয়া চোৱা এতিয়া কি চাবা এতিয়া আমি ক'ব পাৰিম নাই এক মোলাৰ সলিউশন এটাৰ এক মোলেল সলিউশন এটাৰ কি এক মোলেল সলিউশন এটাৰ যিটো ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট আহে সেইটোকে আমি কি বুলি ক'ম সেইটোকে আমি কি বুলি ক'ম এই কে এফ বুলি ক'ম নাই ঠিক আছে ডেফিনেশ্যনটো সেইটোৱেই it is the
ডিপ্ৰেশ্যন লিখিছোঁ দেই, এইটো ডিপ্ৰেশ্যনৰ কথা কৈ আছোঁ। DEP মানে শ্বৰ্ট ফৰ্মত লিখিছোঁ, ডিপ্ৰেশ্যন ইন ভাই বানান ভুল লিখি দিছোঁ যে কেনেকৈ তোমালোকে চাবা আৰু দেই, ছাৰৰ বানান ভুল হৈ গৈছে। ফ্ৰিজিং পইণ্ট, ঠিক আছে, ইট ইজ দ্য ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট অফ এ 1M সলিউশ্যন। 1M মানে 1 মডেল সলিউশ্যনৰ কথা কৈ আছোঁ। 1 মডেল লিখিম, এমটো লিখিলোৱেই, মডেল সলিউশ্যন, ঠিক আছে। এইটোৱে হৈ গ'ল আমাৰ কেএফৰ ডেফিনেশ্যন। আমাক যদি ডিফাইন কেএফ বুলি কয় আমি তেনেকৈ লিখিম, ঠিক আছে। হ'ল, এতিয়া আমি কি কৰিম, আমি মোলাৰিটি উলিয়াব জানো এটা সলিউশ্যন, কেনেকৈ উলিয়াম? নাম্বাৰ অফ মোলছ ডিভাইডেড বাই কি, নাম্বাৰ অফ মোলছ ডিভাইডেড বাই weight of কি solvent in kg, হয় নাই? যদি আমাক গ্ৰামত দিয়া আছে তেতিয়া আমি 1000 এ ডিভাইড কৰি দিম। আৰু নাম্বাৰ অফ মোলছ কেনেকৈ উলিয়াম? weight দিয়া থাকিব আমাক, আমি মলিকুলাৰ weight ডিভাইড কৰি দিম বা মোলাৰ মাছ, ঠিক আছে। তো আমি যদি ইয়াক এই বস্তুকেইটা ইয়াত ভালকৈ পাতোঁ আমি কি পাম চাবা দেই, আমি পাম del TF ইকুৱেল টু কি পাম, KF টু KF থাকিলে KF into কি weight of solute, solute আমাক কি আছিলে B, হয় নাই? weight of solute WB বুলি লিখিছোঁ, ঠিক আছে, divided by molecular mass of কি B ৰে molecular mass হ'ব, ঠিক আছে, molecular mass of solute, ঠিক আছে, আৰু divided by কি weight of solvent divided by 100 আছে, তেনে এইটো আমি ওপৰত 100 নহয় 1000 আছে 10 to the power 3, ঠিক আছে, লিখি দিব পাৰিম। আমি ইয়াত আৰু অকণমান ধুনীয়াকৈ লিখোঁ, কি লিখিম KF ইনটু weight of B, B মানে weight of solute কথা কৈ আছে, আৰু ঠিক আছে এইখিনি ভৰাই দিছোঁ, এইখিনি ভালকৈ নোট কৰি ল'বা। weight of B divided by M, ঠিক আছে, কেপিটেল M, তাৰপিছত আহিব কি weight of solvent into 1000, ঠিক আছে। আমাক যদি এতিয়া মলিকুলাৰ মাছ উলিয়াবলৈ দিয়ে, ঠিক আছে, সৰি মোলাৰ মাছ উলিয়াবলৈ দিয়ে, মোলাৰ মাছ আমি কি কৰিম, এই এমটো এইপিনে লৈ যাম, del TFটো তলে লৈ যাম, আমাক TF তেতিয়া দিয়া থাকিব, ঠিক আছে। তো এতিয়া আমি কি কৰিম, আমি ইয়াত WB কি হয় সেইটো লিখিলোঁ, WB টো weight of কি solute, weight of কি solvent, হয় নে নহয়? তাৰপিছত আমি লিখিলোঁ M, M মানে কি মোলাৰ মাছ অফ কি solute, হয় নাই, মোলাৰ মাছ অফ solute, ঠিক আছে। তাৰপিছত আৰু কি থাকিলে WA হৈ গ'ল, KFটোতো আমাৰ কনষ্টেণ্ট হয়, ঠিক আছে। আমি এনে এইখিনি ইম্পৰ্টেণ্ট বস্তু আমি কি কৰিম নোট কৰিলোঁ, ঠিক আছে। এতিয়া কি হ'ল, এতিয়া আমি কি কৰিম, আমাক যদি এতিয়া KF দিয়া আছে, যদি KFটো দিয়া নাথাকে তেতিয়া আমি KF কেনেকৈ উলিয়াম, ঠিক আছে। KB আৰু KF উলিওৱা একেই, অলমষ্ট একেই, ঠিক আছে। এতিয়া আমি কি লিখিম, if KF is not given, আমাক যদি এতিয়া কি কৈছে KFটো দিয়া নাই, আমাক এতিয়া কি কৈছে KFটো কুৱেশ্যনটো দিয়া নাই, আমাক বেলেগ বেলেগ কিছুমান ডাটা দিয়া আছে, আমি কেনেকৈ উলিয়াম এতিয়া KFটো, ঠিক আছে। এতিয়া KFটো উলিওৱাৰ এটা ফৰ্মুলা আছে, KFটো উলিওৱাৰ এটা কি আছে ফৰ্মুলা আছে, সেইটো আমাক কিতাপত কেনেকৈ দিছে, KF ইকুৱেল টু কি R ইনটু M ইনটু
TF আমি কি কৰিছোঁ স্কোয়াৰ কৰিছোঁ ঠিক আছে আৰু ডিভাইডেড বাই কি TF আমি স্কোয়াৰ হোৱা নাই এইটো TF নট ঠিক আছে এইটো TF নট আমি কি কৰিছোঁ এই TF নটটোক আমি স্কোয়াৰ কৰিছোঁ ঠিক আছে ডিভাইডেড বাই 1000 ইনটু কি আমি কি কৰিম 1000 ইনটু কি কৰিম del h of fusion লিখিম ঠিক আছে fusion চিনি পোৱা নে নোপোৱা চিনি পোৱা মানে তো আমি এইটোৱে ফৰ্মুলা ইউজ কৰিম ঠিক আছে সিম্পল r টো কি হয় গ্যাস কনস্ট্যান্ট m টো মোলাৰ মাস অফ সলভেন্ট ঠিক আছে আৰু এই tf টো কি হয় tf নট লিখিছো কিয় কাৰণ সলভেন্টৰ কি আমি ফ্ৰিজিং পইণ্ট লৈ আছো ঠিক আছে তাক স্কয়াৰ কৰিছো ঠিক আছে হৈ গল এই লিকুইডৰ পৰা সলিডলৈ নিয়াটো ফিউজন বুলি নকয় ইয়াৰ পৰা যদি লিকুইডৰ পৰা সলিডলৈ নিছো এনাৰ্জি ৰিলিজ হ'ব সলিডৰ পৰা লিকুইডলৈ নিবলে এনাৰ্জি দিব লাগিব ঠিক আছে তো হেতুৱে কথা তো ইমানখিনি আছিল ইম্পৰ্টেন্ট বস্তু আমি এতিয়া এটা এক্সাম্পল কৰোঁ এক্সাম্পলটো কৰিলে আমাৰ আৰু বেছি ক্লিয়াৰ হৈ যাব ঠিক আছে আমি এতিয়া কি কৰিম আমি এটা কিতাপত থকা এক্সাম্পল সলভ কৰিম ঠিক আছে এনসিআরটি আছে এটো এক্সাম্পল তো এক্সাম্পলটোত কি কৈছে কোৱেশ্চনটোত কৈছে যে 45 গ্ৰাম অফ ইথাইলিন গ্লাইকল ঠিক আছে ইথাইলিন গ্লাইকলৰ ফৰ্মুলাটো কি C2H6O2 ঠিক আছে is mixed with 600 গ্রাম of water মানে কি কৈছে আমাক কৈছে যে আমাক সলিউট কোনটো এতিয়া সলিউট ইথাইলিন গ্লাইকল হয় না নহয় ঠিক আছে সলিউট টু কি ইথাইলিন গ্লাইকল তো আমি weight of B পাইছো ঠিক আছে weight of B মানে weight of solute তো মই ব্লু মাৰ্কাৰ লিখিম ঠিক আছে weight of solute কিমান 45 গ্রাম হয় না ঠিক আছে মোলাৰ মাস অফ সলিউট কিমান হ'ব সোয়া কার্বন দুটা আছে 2 * 12 হয় না কার্বনৰ এটাৰ মাস 12 তো দুটা 2 * 12 তাৰ পিছত হাইড্ৰোজেন ছটা 6 * 1 প্লাস কেটা 2 * দুটা কি দুটা অক্সিজেন ঠিক আছে 24 plus 6 30 plus 32 है ना तो 64 तो কি লিখিম ইকুয়াল টু 64 কি গ্রাম পার মোল ঠিক আছে হল এতিয়া কি দিয়া আছে আমাক দিয়া আছে ওয়াটাৰৰ weight of solvent 600 গ্রাম ঠিক আছে তো এতিয়া যদি আমি ফর্মুলাত সিধা পুট কৰিবলৈ বিচাৰো পাৰিম নাই আমাক কেএফ ভ্যালু দিয়া আছে তো আমি জানো নাই আমাক লাগে ফ্রিজিং পয়েন্টৰ ডিপ্রেশন ঠিক আছে আমি del tf কি বুলি জানো del tf ইকুয়াল টু kf ইনটু কি wb ডিভাইডেড বাই mb ইনটু wa ইনটু 1000 হয় না হয় তো kf ভ্যালু কিমান 1.86 दिया আছে আমাক kf ভ্যালু ঠিক আছে তো weight of solute কিমান সলিউটৰ weight কিমান 45 গ্রাম ঠিক আছে ডিভাইডেড বাই সরি ইনটু 1000 কৰিলে আছে 1000 কৰিলো তাৰ পিছত কি পালো মোলাৰ মাসটো উলিয়াই লৈছিলো 64 গ্রাম পার মোল 64 ইনটু weight of A 600 গ্রাম ঠিক আছে 600 হল এতিয়া কি হ'ব এতিয়া যদি আমি এটো সলভ কৰো কিমান পাম সলভ কৰিলে অলমোস্ট 2.2 কে আহিব কে মানে কি কেলভিন ইয়াৰ ইউনিটটো কেলভিন আহিব ঠিক আছে তো আমি ডিপ্রেশন ইন ফ্রিজিং পয়েন্ট পাই গলো ফ্রিজিং পয়েন্টৰ ডিপ্রেশন পাই গলো এতিয়া আমাক সেকেন্ড কোৱেশ্চনটোত কি উলিয়াব দিছে দা ফ্রিজিং পয়েন্ট অফ দা সলিউশন এতিয়া এটো কেনেকৈ উলিয়াম ফ্রিজিং পয়েন্ট অফ সলিউশন আমি ওয়াটাৰৰ ফ্রিজিং পয়েন্ট জানো না আমি এতিয়া ওয়াটাৰৰ ফ্রিজিং পয়েন্টৰ কথা জানিব লাগিব ওয়াটাৰৰ ফ্রিজিং পয়েন্ট কিমান
কিমান ৱাটাৰ ফ্ৰিজিং পইণ্ট আমি জানো নাই 0 ডিগ্ৰী চেলচিয়াছ বুলি ঠিক আছে 0 ডিগ্ৰী চেলচিয়াছ মানে 273 কেলভিন হয় না নহয় হয় তো আমাক মানে কি পিওর সলভেন্টৰ টি দিয়া আছে মানে টিএফ দিয়া আছে তো আমি পিওর সলভেন্টৰ টিএফ টো কি বুলি লিখিম তিনত লিখো না তিনত F = 273 কেলভিন হয় না তো এতিয়া আমি কি কৰিম আমি এই যে del TF ৰ ভ্যালু পালো del TF = 2.2 পালো হয় না তো ইয়াতে আমি পুট কৰি দিম কি পুট কৰিম P0 F minus TF = কিমান 2.2 এতিয়া কিমান পালো P0 F ৰ ভ্যালু জানো P0 F ৰ ভ্যালু 273 minus TF = 2.2 তো TF কিমান আহিব 273 minus 2.2 আহিলে 273 minus 2.2 এতিয়া যদি ইয়াক আমি সলভ কৰো কিমান পাম 270.8 পাম না 278.8 কেলভিন ঠিক আছে আছে না ঠিক তোমালোকে যদি 273.15 ধৰা তেতিয়া এক্সাক্ট হ'ব কেছ নাই 273 ধৰিলো ভুল নহয় ঠিক আছে তো 270.8 কেলভিন পাই গলো তো আজিলে এই লেকচাৰটো ইমানতে কি কৰো আমি শেষ কৰি দিও আৰু নেক্সট লেকচাৰত আমি কি শিকিম অসমটিক প্ৰেছাৰৰ কথা শিকিম ঠিক আছে তো সকলোখিনি বুজি পালা বুলি আশা ৰাখিছো আৰু নোটছ ভালকে বনাই যাবা ঠিক আছে আৰু ভালকে পঢ়িবা আৰু চোৱাৰ কাৰণে থ্যাংক ইউ ঠিক আছে অল দ্য ভেৰি বেষ্ট